আছো যে আমি এতিয়া ৰঙিয়া আৰু খাম আজি আমি বিভিন্ন ধৰণৰ ষ্ট্ৰীট ফুড আৰু এতিয়া এটা ডাঙৰ কথা হ'ল নহয় ৰঙিয়াত কি বা ভাল ফাষ্ট ফুড খাব পায় আকাশ শুন না ৰঙিয়াত ভাল ফাষ্ট ফুড খাব পায় তই কিবা জাগা জানা নেকি কও ভাই মই জানো তো মই লৈ যাম যাও নেকি পিছে আমিতো আকাশে কোৱা জাগাটো যামেই কিন্তু এতিয়া আমি ফাৰ্ষ্টতে এটা ৰেণ্ডম মানুহ সুধিম সি কি খাই ভাল পায় আৰু মোৰ হিচাপত আমাৰ দাদাক সুধিছ দাদা আপনিতো ৰঙিয়াৰ কি খাই বেছি ভাল পায় এনেতো চাহটো বেছি ভাল লাগে আৰু কোনখন হোটেলত চাহ বেছি ভাল লাগে চাহ ভাল লগা হোটেলখন হৈছে কাচিৰাম হোটেল আৰু যে বাবু লৈ যাব আমাক কাচিৰাম হোটেল কি যাই থাকো আৰু ভাইৰ মতে এইফালে লৈছো সজা আৰু এইফালে লৈছো গৰম চাহ ভাই চাহটো ভাল হ'ব লাগিব কিন্তু স্পেচিয়েল হ'ব লাগিব এক চিপ খাই চাওঁ ভাল লাগছে মানে এটা ইলাইচিৰ বঢ়িয়া ফ্লেভাৰ আছে ইফালে মই সজাটো টেষ্ট কৰি চাওঁ আৰু সজাটো মানে মজা বঢ়িয়া একদম থৰুগাকে দেখিছে না ৰস কৰি আছে ভাল লাগছে একদম জাগাটোক মই ৰেট কৰিম 10ৰ ভিতৰত 4.5 চাহটো এতিয়া আমি বঢ়িয়াকে খালো যাব লাগে আমি নেক্সট লোকেশ্যন এতিয়া তই আমাক ক'ত লৈ যাবি কচোন তই ভাই এইবাৰ আমি চিংৰি খাই আহোছো ৰঙিয়া চিংৰি বম বনাই বুলি কৈছো কথা খাই কিনে কবি আৰু ঐ আকাশ তই এখন দোকান কৈছিলি নেকি আৰে তই একবাৰ খাই নাছিকে তাৰ পিছত কবি আর কেনেকুৱা লাগে হৈ যাব নেকি আৰে একবাৰ খালি তই দুটো খাবি এটা খালি সদায় খাওঁ নেকি চিংৰি প্ৰায়ভাগ স্কুল থাকলি এখন আমাৰ ৰঙিয়াৰ ফেমাছ আৰু নদী বেলেগ তাতে যাবাই নদী এখন দেৰি কৰি থাকিব নেকি অৰ্ডাৰ দি কিবা ভোক লাগছে বহুত মানুহ দেখছে নাই এনে কৈছো নেকি আৰু মই ইয়াতে শুনছো ইয়াতে অকল চিংৰি আঞ্জাৰ লগত মানে বঢ়িয়াকে একদম বনাই কিনে এটা চাট হিচাপে দি দিব তো এতিয়া আমি দাদাক চিংৰি সোধো চামোচা দো চামোচা মানে ইমান ৰাস এতে চাটনিয়ে শেষ হৈ গ'ল আমি গোল্লা ৰচেদি চিংৰি খাম মইতো কৈছো না তই বেলেগত চিংৰা আৰু নাহা আৰু কোনো দিনো নাহা তোৰ চিংৰা মই কৈছো চাটনি নহ'ব পাৰে চাটনি থাকিলে কি হ'লো মই ধৰিব নোৱাৰো আৰু ভাই এনেকৈ ভাঙি ল'ব লাগিব আৰু এনেকৈ মুখত দিব লাগিব কেনে লাগছি ষ্ট্ৰেচ কৰিব পৰা নাই মানে মাথা ফাটি যোৱা চুম্মা লাগছে আৰু পুলিচ পইণ্টৰ এই চিংৰাৰ দোকানখনতো চুম্মাকে চিংৰা খালোৱে আৰু এই চিংৰাৰ দোকানখনক দিম মই 10ৰ ভিতৰত ন মানে তৃপ্তি পাই গৈছে আৰু সেইকাৰণে 10ৰ ভিতৰত ন দিলে যাম আমি নেক্সট লোকেশ্যনত আৰু এতিয়াতো আমি থৌগাকে চিংৰা টিংৰা খালোৱে আৰু পেট তামাম ভৰি গ'ল এতিয়া আমি খাম এটা বেলেগ টেঙীয়া বস্তু আৰু এটা মিটমিটীয়া বস্তু মানে এটা চিক্ৰেট লোকেশ্যন এটাত লৈ যাম বল আৰু চিক্ৰেট লোকেশ্যনটো বেলেগ নহয় এইটো হ'ল ৰঙিয়া শিৱ মন্দিৰ আৰু ইয়াতে আছে লালাজীৰ চাট ইয়াতে ষ্টুডেণ্ট গিলে মানে চলি পলি গিলে খানে কয় কি ইয়াতে দহি ফুচকাটো আৰু মানে চাট পাপড়িটো বোলে বম লাগে লালাজী দহি ফুচকা और दही पापड़ी बना दीजिए आपके स्टाइल में বেলেগ নহ'লেও মানে স্মেলটোৱে কিবা এটা ভাল লাগে টমাটো তন্দুক যদি কেমেৰা পেৰে খুঙে দিব পাৰিলো এই বম ডাঙৰ ফুচকাটো এই মুখত খুমাব নে নাই তাৰো নাই পাত্তা খাই চাওঁ বাৰু যি আছে लाला जी क्या बनाया है यार एकदम चुम्मा है मैंने क्या बोलूं अच्छा लगा लेकिन हैंडशेक मारी आप मजा गुड আৰু লালাজীৰ দোকানতো চুম্মাকে একদম খালো বঢ়িয়াকে তো এতিয়া আমি যাওঁ নেক্সট লোকেশ্যনক লাগি তো তহঁতে ভাবি আছা কিজানি আমি খাবাৰ আকৌ ৰেলৱে ষ্টেচনত কিয় আহিছো কাৰণ এতিয়া ৰেলৱে ষ্টেচনতো এটা মজা চুম্মা বস্তু আছে তহঁতে মোৰ পিছফালে আহি থাক আকাশ কি মন মাৰি আছ তই তাকে ভাবি আছো তই এইগিলা ক'ৰ জাগাত আনলি ইয়াতে কি খাম আমি কি খুৱাবি তই ইয়াতে এই তোক মই এনেকুৱা এটা জাগাত লৈ যাম তই মানে ভাববে নোৱাৰিবি আৰু ইয়াতে যে এনেকুৱা বস্তু পাই মোৰ এটা কথা শুন ৰেলৱে ষ্টেচনত আহিব পাৰো কিন্তু এনেকুৱা এটা বস্তু খুৱাম তোক তই মানে কবি আৰু কি খোৱালি তেতিয়া পেৰে যি মই কৈ আছিলো এটা বেলেগ জাগাত নিম ৰেলৱে ষ্টেচনত আৰু কি বেলেগ জাগা হ'ব পাৰে এটা বস্তুও দেখাম ইয়াতে হ'ল ইডলি দোচা চাম্বাৰ পায় দোচা খাম আজি আবে দোচা দিছে তো দোচা বনোৱা প্ৰচেছটো কিন্তু চায়ে ভাল লাগে দে কিবা এটা ঘূৰে হা আৰু ৰঙিয়া যদি অলপ খাই ভাল পোৱা মানুহ আছে কোনোবাই এখন দোকানৰ কথা জানাই প্ৰায়ভাগে এতিয়া জানানে ৰেষ্টুৰেণ্টটোত এখন দোচা খাব গেলি মিনিমামটো 150 টকা 120 টকা ল'বই ইয়াতে 50 টকাতে একদম চুম্মা কোৱালিটিৰ দোচা পাই যাবি দোচা কিমান টকা ইয়াতে দোচা 30 টকা ইডলি বৰা লৈ কেনে 50 টকা প্লেন দোচা 30 টকা আৰু ইডলি বৰা ললি 50 টকা
তহঁতে মোক এটা কথা কয় এই 50 টকাত আৰু কি পাবি দোচা পাই আছা ইডলি পাই আছা বৰা পাই আছা কি লাগে আৰু তহঁতক জীৱনত এই হ'ল গৰম গৰম মৰমৰীয়া দোচা এ সাম্বাৰ আইয়ো আন্না ইডলি এই সাউথ ইণ্ডিয়াৰ বস্তুটো মোৰ এটা বস্তু আকাশ বহুত ভাল লাগে মানে এই বস্তুটো খালি কোনোদিনে গেষ্টিক নহয় আৰু ইয়াতে তহঁতে চাব পাৰা কি ধুনীয়াকৈ আলু চালু দিয়ে আছে ইয়াকে একদম চুম্মাকে দিয়ে আছে বাদাম চাটনিত লবাল আৰু এই আৰু এতিয়াক লাগি বা আলে বিলে বস্তু চাহ খালো চিংৰা খালো দোচা খালো আৰু কি খাৱা নাই সেইকাৰণে এইবাৰ ভাবিছোঁ অলপ পেটটো ঠাণ্ডা পৰা যাক অলপ ৰিফ্ৰেছ হোৱা যাক কুঁহাৰৰ ৰস কুচিয়াৰ ৰস খাম আজি দাদা মজা ঠাণ্ডা হ'ব না একদম দে মোকে ভাল লাগছে পুৰণা মেচিনটো দি বহুত খালো এইবাৰ নতুন মেচিনটো দি খাই চাওঁ কেনেকুৱা এটা বেলেগ টেষ্ট হয় নেকি তো দেখা যাক गन्ने का जूस बड़ा गिलास 20 रुपए का इधर इधर चले आइए हमारी जूस वाली गाड़ी की আৰু এই হ'ল বাদাম চেক দি ল'বি আৰু এনেকে অলপমান লৈ কিনে মোৰ চৰ্দি হৈ আছে চুম্মা এতে মই ৰেটিং নেদাওঁ তোকোৱে দিবে দিলোঁ কাৰণ মই বেছিকৈ খাবাই নোৱাৰিলোঁ কাৰণ মোৰ কাহ হৈ আছে তই কওঁ কিমান ৰেটিং দিবি আমাৰ মই চালিত বহুত খাওঁ মানে চালিতকৈ বহুত গুণে ভাল হৈছে 8.5 আৰু 8.5 হে আকাশে দিছি বাদাম চেকুক মজা আৰু এতিয়া আমি ৰঙিয়াত বহুত বস্তু খালোঁ বহুত বস্তু তহঁতক দেখালোঁ তহঁতে এতিয়া আহিবি আৰু খাব চেষ্টা কৰিবি আৰু মোৰ নামো কবি অলপ ডিছকাউণ্টটো পাব পাৰা আৰু এতিয়া আমি ঘৰত যাওঁ আৰু তহঁতক নেক্সটটো শ্বটত বাই বাই